মই জিমিছ ব্লগৰ আণ্ডা ভাবিলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি আমাৰ হস্পিটেলত বাগানৰ হস্পিটেলত ভেকচিন দিয়াৰ কথা আছে। মই তালৈকে যাব ওলাইছোঁ। ওলাই মেলি ৰেডি হৈ আছোঁ, কিন্তু বৰষুণটোৰ কাৰণে বৰষুণ দি আছে কাৰণে মই ওলাই যাব পৰা নাই। এনেকুৱা বতৰত ওলাই যাবলৈ অকণমান দিগদাৰ হয়, তথাপিও এতিয়া যাম। আমি গৈ আছোঁ ভেকচিন ল'বলৈ। স্থানগড় লগ পাই আছোঁ। আমি হস্পিটেল পালোহি। এতিয়া আমি ৰৈ আছোঁ। কামাখ্যা প্ৰসাদ ছাৰ আহিছে। এতিয়া এয়া ফিটা কাটি হৈ যোৱাৰ পিছতে ভেকচিন দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি নতুন হস্পিটেলখনৰ ৰুমত আছোঁ। আৰু এয়া আমাৰ ঘৰ ওচৰত বেজি ল'বলৈ লাইন পাতি আছে। এইফালেও সকলো ৰৈ আছে। এইজন আমাৰ ঘৰৰ ওচৰৰ দাদা। আমি এতিয়া সকলো ভেকচিন লৈ এটা ৰুমত বহি আছোঁ। এই নতুন হস্পিটেলখনৰ অকণমান ৰুমবোৰ চাবলৈ আহিছোঁ। ধুনীয়াকৈ বনাইছে, একদম কেতিয়াও সোমোৱা নাই। আজি প্ৰথম অপেনিং হৈছে। আজি কামাখ্যা প্ৰসাদ ছাৰে অপেনিং কৰিলেহি আৰু ভাল লাগিছে। আৰু মানুহ বেজি লোৱা মানুহ যথেষ্ট বেছি। এয়া লাইন পাতি আছে। আমাৰ ইয়াত ক'ভিড টেষ্ট কৰিহে ভেকচিন দিছে। এইবোৰ ৰুমবোৰ আজি আমি ভেকচিন লৈ ললো দেই। কেনেকুৱা লাগিলে? বহুত ধুনীয়া লাগিলে কিন্তু দেই। ফাৰ্ষ্ট টাইম ভেকচিন দিলে। বৰ্তমান এতিয়ালৈকে এতিয়া আমি ইয়াত পেৰাচিটামল কেইটামান লৈ যাওঁ। ৰাতি কি হয়তো ঠিক নাই। আজি সেইটো কাৰণে ছেফটিৰ কাৰণে লৈ যাওঁ। সেয়া আমি গোটেইকেইজনীয়ে ল'লোঁ। এতিয়া ঘৰলৈ যামগৈ টেবলেট লৈ। আজি ফাৰ্ষ্ট টাইম দেই ভেকচিন লোৱা। এইখন আমাৰ পুৰণা হস্পিটেল হয়। এই নতুনখনত এইখন তুৰণদিয়াখন নতুনখন হয়, তাতে ভেকচিন দিছে। আৰু ইমান ৰ'দ চাওকচোন, বহুত কাৰা ৰ'দ দিছে। হেল্ল' ফ্ৰেণ্ডছ, অথনি ভেকচিন লৈ অহাৰ পিছৰ পৰা তেনেকৈ ভিডিঅ' কৰা হোৱাই নাই। আৰু ভাত পানী খাই অলপ গাটো কিবা লগা নিচিনা কৰিলে অকণমান শুই দিলোঁ, কিন্তু তেনেকৈ জ্বৰ উঠা নাই। এতিয়া কিছুমানৰ জ্বৰো উঠে, কিছুমানৰ গাটো বিষ কৰে। মোৰ এই বাঁহাতটো অকণমান দাঙিব পৰা নাই, সেইটোৱে। আৰু বাকী একো তেনেকৈ প্ৰব্লেম পোৱা নাই বাৰু। এনেকৈ বহি আছোঁ। এতিয়া বাকী সময়তনো কি কৰিব, লাইন কাৰেণ্টটো গুচি গৈছিলে। বিচনী লৈ আগফালে বহি আছোঁ। এতিয়া মই আলু চপ বনাম, আৰু আলু চপৰ কাৰণে এইখিনি মই ৰেডি কৰি ল'লোঁ। বাহিৰত ইমান ধুনীয়া বতাহ মাৰি আছে, ভাল লাগিছে। একদম খিৰিকীৰ পৰা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। মই এইখিনি বনাই লওঁ। আৰু আলু চপ খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব। মই বনোৱা এয়া হোমমেড আলু চপ খাই লওঁ। মই ভাবিছোঁ এতিয়া ক'লা সৰিয়হৰ খাৰলি বনাওঁ বুলি। আৰু সৰিয়হখিনি মই ৰাতিপুৱাই তিয়াই থৈ গৈছিলোঁ, ধুনীয়াকৈ ধুই পখালি থৈ গৈছিলোঁ আচলতে। আৰু মই যোৱা সময়লৈ সিমান ৰ'দ নাছিলে, তথাপিও পিছলৈ অলপ ৰ'দ দিলেগৈ, ধুনীয়াকৈ ৰ'দ দিলেগৈ পিছলৈ। মায়ে ধুনীয়াকৈ শুকুৱাই পিচি উৰালত পিচিলে। আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰটো অলপ বেয়া হৈ আছে। উৰালত পিচি ধুনীয়াকৈ একদম গুড়ি কৰি ৰাখিছে। মই সেইখিনি সম্পূৰ্ণকৈ বনাই পেলাওঁগৈ। আৰু এটা কথা জনাবলৈ নাপাহৰিব, খাৰলি কাৰ কাৰ প্ৰিয় বাৰু, আৰু কেনেধৰণে আপোনালোকে বনায় সেইখিনিও ক'ব। তেনেহ'লে ব'লক মইনো কেনেদৰে বনাওঁ সেইখিনি চাওঁ। এইখিনি হ'ল পিচি লোৱা সৰিয়হখিনি, ক'লা সৰিয়হখিনি। আৰু এয়া হ'ল কলখাৰৰ পানী, নিমখ। এইখিনি আমি এয়া খাৰলিত দিম। অকণমান সেকি ল'ম যাতে ফাটি নাযায়। আমি খাৰলিখিনিত প্ৰথমতে এয়া নিমখ দিছোঁ।
এই কাটি ৰখা জলকীয়াখিনি দি দিম এতিয়া। শুকুৱাই ৰখা জলকীয়া কাটি ৰখাখিনি এইখিনি হয়। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মই খাৰখিনি দি অকণমানকৈ মাৰি লওঁ, মানে মঠি লওঁ। আমাৰ মুঠি হৈ গ'ল এইখিনি। এতিয়া ইয়াৰ পৰা মই অলপ সৰু সৰুকৈ লাডু টাইপৰ অকণমান সৰুকৈ গোল গোলকৈ কৰি ল'ম। এইখিনি মুঠি হৈ গ'ল। মই এতিয়া কলপাতত এই খাৰলিখিনি এনেকৈ দি ল'লোঁ। এতিয়া এনেকৈ মই বান্ধি এইখিনি ধুনীয়াকৈ বান্ধি লৈ 3-4 দিনলৈ ৰাখি দিম। তাৰ পাছতে খাব পৰা হ'ব। পঁইতা ভাত নহ'লে এনেকৈ ভাতৰ লগতো খাব পাৰি। খুব বঢ়িয়া লাগে খাই চাবচোন। এয়া মোৰ খাৰলি প্ৰস্তুত হৈ গ'ল। আৰু যিসকলৰ খাৰলি অতি প্ৰিয় তেওঁলোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া বাহিৰত বৰ ধুনীয়া ঠাণ্ডা বতাহ আৰু বৰষুণ দি আছে। একদম পৰিৱেশটো ঠাণ্ডা হৈ পেলাইছে, ভাল লাগিছে। এই হাতটো অলপ বিষো কৰি আছে। বহুত বেছি বিষ হোৱা নাই, তথাপিও অলপ বিষ উঠি আছে। আৰু তোমালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে নিশ্চয় লগ পাম। তেনেহ'লে আজিলৈ বাই বাই।